I have no money because মোৰ টনাটনি চালা সৰস্বতী পূজা আহি আছে হাতত নাই 1 টাকা হে ভগৱান কিবা এটা মিলাব আৰু নগেনৰ বেটাই ফোন কৰিছে দেখোন হেল্ল' আই স্পিকিং টেংলা তোৰ বাইকখন দিব পাৰিবি নেকি তেলটো ভৰাই দিম মই মজা ই যদি তেলটো ভৰাই দিয়ে মই তেতিয়া জোনালীৰ লগত ঘূৰি ফুৰিব পাৰিম সৰস্বতী পূজাত ঠিক আছে মাই ডিয়াৰ নগেন বেটা ঘৰৰ পৰা আহি লৈ যা মোৰ বাইকখন আজি যেন এটাও যেন বাকৰা হাতত পৰা নাই আল্লাহ আহিছে এটা বাকৰা ততি ক'ত যা ততি ছাৰ কওকচোন কওক হা কি কওক মূৰত যেন হেলমেট নাই তোৰ আৰু যেন ছুপাৰ বাইক লৈ পিছত ছোৱালী বহাই লৈ চাল দেখুৱাব আহিছ হা চাল দেখুৱাব আহিছ লাইচেঞ্চ দেখুৱা ছাৰ লাইচেঞ্চ মোৰ নাই নহয় আৰু এখন মোৰ বাইক নহয় মোৰ লগৰ এটা বাইক মই জাষ্ট লৈহে আহিছোঁ ফুৰিবলৈ মজা তেনেহ'লে ফাইন ভৰ বেটা আৰু ঘৰলৈ যা তোৰতো এতিয়া লাইচেঞ্চো নাই আৰু হেলমেটো নাই গতিকে তোৰ 6,000 টকা ফাইন হ'ব ছাৰ মই বহুত দুখীয়া ঘৰৰ ল'ৰা মোক অলপ কমাই মেলি ধৰকচোন দুখীয়া ঘৰৰ কথা কৈ মোক ভুলাবলৈ নাহিবি বেটা মই কোন জানো নাই মই হৈছোঁ সিংঘাম গতিকে তই ফাইন ভৰিবই লাগিব ছাৰ কিবা এটা কমাই মেলি লওক ৰহিব বাদ দে তোমাৰ তাত কিমান টকা আছে ছাৰ মোৰ হাতত 100 টকামান আছে এইটোকে লওকচোন আল্লাহ মোক ভিক্ষাৰী বুলি ভাবিছ হা তোক অনলাইনে ফাইন কাটি দিওঁ আৰু বোপা ভাবি যা এতিয়া তই অনলাইনটো ফাইন হৈ গ'ল চাল্লা 6,000 টকা ফাইন ঐ টেংলা হৈ গ'ল এইফালা আহিছনে নাই হোৱাট হেপেন মাই ডিয়াৰ ফাদাৰ কি কৰো মোৰ মোবাইল যেন 6,000 টকা ফাইন আহিছে বাইকৰ তই বাইকখন কি কৰিলি নহয় মানে ফাদাৰ নগেনৰ বেটাই লৈ গৈছিলে মানে বাইকখন তোৰ মাথাত একো নাই নগেনৰ বেটাই নি পেলাই ফাইন কৰিলে তোৰ বাইকৰ গম পাইছ নাই কোনে ভৰিব এইবোৰ পইচা কোনে ভৰিব আপুনি ভৰিব আকৌ চাল্লা তোক আজি চালা আজি আহক নগেনৰ বেটা তাক মাথা চাথা ভাঙি দিম আহিছে এইকেইটা টেংলা ভাই তইনো কিয় আহিব লাগে মই ঘৰত দিবলৈ গৈছিলোঁ বাইকখন চালা মাথা চাথা ভাঙি দিম 6,000 টকা যে ফাইন লগাই থৈ আহিছে কোনে দিব আৰে ভাই মই দিম দে চালা তোৰ মূৰাটোৱে দিব হা তাৰপৰা তই মোৰ বাইক নুচুবি বাদ দিয়া ইয়াৰ কথা ব'লা আমি আইচক্ৰীম খামগৈ